আজি আমি ইয়াতে আপোনালোকে আমাৰ কাৰ্যকৰী সভাপতি আমাৰ যুৱ নেতা য়ংষ্টাৰ্ছ কমলাক্ষ আৰু দেখা পাইছে প্ৰত্যেকেই ইয়াত আছে লিডাৰ অফ দ্য অপজিশ্যন ডেপুটি লিডাৰ অফ দ্য অপজিশ্যন লিডাৰ অফ দ্য অপজিশ্যনৰ নেতৃত্বত CLP আমাৰ PCC বহুত জইণ্টলি আমি ৰাহুল গান্ধীকে যি অত্যাচাৰ কৰিছে MP পদ খাৰিজ কৰি তাৰ প্ৰতিবাদ কৰিছোঁ আৰু এয়া প্ৰতিবাদ জাষ্ট এটা নৃত্য নাটিকা এয়া আৰম্ভ এই প্ৰতিবাদ সমগ্ৰ ভাৰতবৰ্ষত হ'ব উত্তৰ পূৰ্বাঞ্চলত ভাৰতবৰ্ষৰ প্ৰত্যেকখন জিলাত হ'ব প্ৰত্যেকটো ব্লকত হ'ব অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ বিধায়িনী দলৰ নেতৃত্বত আৰু অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ নেতৃত্বত আজি আমি এই প্ৰতিবাদী কাৰ্যসূচী লৈছোঁ ৰাহুল গান্ধীক যিদৰে নিষ্ঠুৰ আৰু বৰ্বৰভাৱে ভাৰতবৰ্ষত এনেকুৱা বহুত নেতা আছে যাৰ ওপৰত এটা কেছ নহয় কিমান কেছৰ লিষ্ট আছে তাৰ হিচাপ নাই কিমান ক্ৰাইম কৰিছে তাৰ হিচাপ নাই তেওঁলোকৰ ওপৰত কঠোৰ ব্যৱস্থা লোৱা নাই তেওঁলোকৰ কোনো ধৰণৰ ব্যৱস্থা লোৱা নাই তেওঁলোকক নটিচ কৰা নাই তেওঁলোকক জেলত দিয়া নাই তেওঁলোকৰ পদ খাৰিজ কৰা নাই কিন্তু আজি ৰাহুল গান্ধী ডাঙৰীয়া ভাৰতৰ সত্য নিষ্ঠাৰ কাৰণে মাত মাতাৰ পিছত আদানীৰ কাৰণে মাত মাতাৰ পিছত আজি এই হাৰাশাস্তিৰ সন্মুখীন হৈছে ইয়াৰ বিচাৰ হ'ব ভাৰতীয় জাতীয় কংগ্ৰেছ থমকি নৰয় ভাৰতীয় জাতীয় কংগ্ৰেছৰ গাত তেজ আছে নে নাই ভাৰতীয় জাতীয় কংগ্ৰেছৰ কৰ্মীয়ে অনাগত সময়ত দেখাই দিব ধন্যবাদ